फ्रेंड्स केनेকুৱা ভালনে আপোনালোকৰ वेलकम बैक टू आवर चैनल बबिता फुकन ब्लॉग আপোনালোকক बबिता फुकन ब्लॉग লৈ অতি আদৰেৰে স্বাগতম জনাইছো এতিয়া গা পা ধুই ওলাইছো ৰাতিপুৱা প্ৰাৰ্থনা কৰিবলৈ ওলাইছো প্ৰাৰ্থনাৰে আৰম্ভ কৰিছো ব্লগটো আৰম্ভ কৰিবলৈ লৈছো প্ৰাৰ্থনা কৰিবলৈ যাম এতিয়া গোখাই ঘৰলৈ আৰু আপোনালোকৰ সকলোৰে দিনটো যেন एकदम भगवन्तই ভালে কুশলে পাৰ কৰক সকলোকে আৰু আপোনালোকে মোৰ চেনেলটো চাব সাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব তেতিয়া ভিডিঅ' দিয়াৰ লগে লগে পাব আৰু শ্বেয়াৰ কৰিব বন্ধুসকললৈ কমেন্টত জনাব কেনেকুৱা পাইছে বহুত দিন ভালকে দিয়া হোৱা নাই আৰম্ভ কৰিবলৈ লৈছো আৰু আপোনালোকে চাব দেই প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'বিলাক এতিয়া বলক গোখাই ঘৰৰ ফালে যাওঁ আৰু প্ৰাৰ্থনা কৰি আহোঁগৈ কৃষ্ণ ৰাতিপুৱাৰ সেৱা জনাইছোঁ সকলোকে দেই কলমৌ শাক কলমৌ খাই ভাল পায়নে কেনেকুৱা পায় বাৰু ভাল লাগে কলমৌটো খাই ন কলমৌটো ভাজি মেলি খাই কলমৌ নেমুৰ লগত টেঙা বনাই খাই জানেনে নাই বাৰু এই ঢেকীয়া যেনেকৈ নেমু টেঙা জোল বনায় জিকা যেনেকৈ নেমু টেঙা জোল বনায় তেনেকৈ কলমৌ নেমু দি জোল বনাব লাগে পাঁচফোৰণ দি তেল মাৰি বিৰাট ধুনীয়া লাগে নহয় মানে বহুত টেষ্ট লাগে খাবলৈ খাই চাবচোন তেনেকৈ অলপ তেনেকৈ বনাবও পাৰোঁ বাৰু আজিও বনাওঁ মাজে মাজে মানে দুসাঁজমান খাইছোঁ বিৰাটেই টেষ্ট লাগে আগতে জনা নাছিলোঁ বাৰু এগৰাকীয়ে ক'লে তাকে এয়া কলমৌখিনি এতিয়া আমাৰ মানুহজনে গুচাই দিব এনেকুৱা শাকবোৰ ঠিক কৰি দিয়ে বাৰু দেই মই ভালকৈ নাজানো বুলি কয় লেতেৰা কৰোঁ বুলি কৰি দিব এতিয়া আৰু এয়া বহি আছে ভীমকল এটা খাই ল'লে ৰাতিপুৱাই হ'ল বতৰটো ন মানুহে গৰমত ভাল পাইছে আৰু গৰমটো কম উঠে ন গৰম দিনত এনেকুৱা বতৰ কৰি থাকিলে সেইভাগে ভাল পায় কিন্তু ইভাগে দিগদাৰ হয় এতিয়া মাটি চাটি ৰুবৰ কাৰণেও ভাল হৈছে চাগে য'ত অলপ কমেই হৈছে পানী কিছুমান জেগাত আকৌ কিমান পানী হৈছে নহয়নে এইখিনি ফুল ভাল লাগে মোৰ ফুল পাহি গানটো শুনিছে নহয় বহুত ভাল লাগে ন গানটো ভাল লাগে মোৰ ফুল পাহি পুৱা উঠিয়েই দেখি ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি বহুত ধুনীয়া লাগে গানটো ন চাপ ফুলৰ সুবাস আমাৰ ড্ৰাইভাৰে কথা কৈ আছে পেটকে ড্ৰাইভাৰ বাহিৰলৈ আহি এতিয়া যাম গোসাঁই ঘৰ হ'লে আমাৰ গোসাঁই ঘৰ ওপৰত লিখি থোৱা আছে দেখিছেনে কি লিখা আছে ও নমো ভগৱতী বাসুদেৱায় বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ হৰিনামে গতি হৰিনামে ভকতৰ কেৱলে ভকতি কৃষ্ণ কৃষ্ণ বলক এইখিনি তামোল চাক ঘৰৰ বাৰী তামোল চিলাই থৈছে পানীত ডুবাই থ'ব আমাৰ মায়েও খাব এখেতেও খাব বোলে শৰ্মা গুচি গ'লে যে শৰ্মা ড্ৰাইভাৰ বুলি কৈছোঁ মই শৰ্মা ড্ৰাইভাৰ আহি পাইছে বুলি এইফালে গোহাঁই এয়া কলমৌখিনি কাটি দিলে ধুনীয়াকৈ দেখিছেনে ধুনীয়াকৈ দিলে কলমৌখিনি মই এনেকুৱা শাকবোৰ বৰ ভালকৈ চাফা কৰিব নাজানো বুলি তেখেতে নিজে চাই কৰি দিয়ে ভাল পায় কিবা এটা এতিয়া নেমু আৰু জিকা আধা কলমৌ দিম আধা আলুৰ লগত ভাজিম তেনেকৈ জোল বনাম বহুত টেষ্ট লাগে তামোল গুড়াবলৈ ঘৰলৈ গৈছিলোঁ ঘূৰি আহোঁতে এয়া আনিলোঁ ঘৰৰ পৰা কঁঠাল দিলে আম দিলে আৰু এয়া অমিতা ঔটেঙা ঢেকীয়া কিনি আনিছোঁ মাছ আনিছিলে তাকে বনাই দিছোঁ খৰিচাৰ লগত
লৈছোঁ আৰু পটলত দি দিওঁ এয়া হালধি খাই আনি দিছে ঘৰৰ পৰা ড্ৰাইভাৰে ঘৰৰ পৰা আনি দিছে এয়া বনালোঁ ঢেকীয়া ঔটেঙা আৰু দালি ঢেকীয়া ঔটেঙা দালি এনেকৈ বহুত ভাল লাগে এয়া কঁঠাল যে অনা হৈছিলে ঘৰৰ পৰা চোৱা হ'ল তাকে কোনে কোনে খাব আৰু এয়া গুটিবিলাক চাফা কৰি ধুই মেলি থৈছোঁ কঁঠাল গুটিটো বিৰাট ভাল নহয় খালে মানে জানে চাগে নিশ্চয় মাজতে কৰোণাৰ সময়ত বহুত দাম হৈছিলে নহয় কঁঠাল গুটি এয়া দালিখন চাউল ঢেকীয়া দালি মেখেলা চাদৰ চিলাই পেলালোঁ এযোৰমান পালোগৈ নামঘৰ হস্তপাঠ কৰি থাকোঁতেহে পাইছোঁগৈ দেৰিও হ'ল অলপ পাছতে বহিলোগৈ আৰু অলপ পাঠ প্ৰসংগ তাৰপিছতে আৰু শেষেই হ'ব ব্লগটো ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান ও দুইকো পূজা দৰ্শনে পৰিবে আতি ইমান সঁচা বুলি ভাবি আছিলে ঈশ্বৰকটো সঁচা বুলি ভবা নাছিলে কিবা কৈছিলা ফোন কৰি বিচাৰ মুহূৰ্ত দুৰ্গতি হবে সহ্য মানে মনে তাহাৰ বিনাশে শোক পাৱে সি কাৰণে ঘোৰ সংসাৰত যেই জনী যায় নাহি বীৰপতি দৈতে যিজনে এই পুত্ৰ ভাগ্যাকে আপুনি বুলি হাততি ধৰি থাকিলে সেইজনে নিজৰ ধনখিনি যেতিয়া আদায় হ'ব তেতিয়া আনৰ ধন কাঢ়ি আনি হ'লেও ঘৰখনক সুখ শান্তি দিয়াৰ প্ৰচেষ্টাটো তেওঁ অব্যাহত ৰাখিব আমি হিমতে যোৱা কাল বিফলে গুৱাই ও পাছে আখি তাক বিদ্ধ কালে লাগ পায় কুটুম্বকো পুখিবাক নাহিকে শকতি নিশাখ কাঢ়িয়া পৰি থাকয় দুৰ্মতি এতিয়া যদি সেই মানুহজনে মই মোৰ নিজৰ ধন টকা পইচাখিনি যেতিয়া ধ্বংস হৈ যাব তেতিয়া মই আনৰ ধন টকা পইচা আনি মোৰ ল'ৰা ছোৱালীকেইটা সুখে শান্তিয়ে থওঁ বুলি আনো যেনিবা অনুগ্ৰহ কৰি হুকস্বামী সাধু সংগে কৰ্ণে মুখে ৰোকত নাম সময় লোকে ডাকি বোলাই মৰা মানৱ যোনি প্ৰাপ্তি ৰূপ তামসী গতি বৰ্ণনা আনন্দ ভৈল গাঁও বুঢ়া ভাই হৰি গুণ গায় নাচা কৃষ্ণ কৃষ্ণ ৰাম জয়।
কৃষ্ণ কৃষ্ণ রাম জয় জয় রাম কৃষ্ণ হরে রাম হরে আর না করিম কি ওপৰ পাই 2 নম্বৰ এই দাঁতটো এনেকুৱা বিষ হৈছে নহয় দেখুৱাই আহিলোঁ তহঁতে ভাল পোৱা নাই ডাক্তৰ ওচৰলৈ ওলাইছিলোঁ নগ'লোগৈ আৰু এতিয়া কিবা জানে নি ক'বচোন দৰৱ চৰৱ বহুত ভয় লাগে মানে দাঁতটো সৰা বুলিও পায় এনেকৈনো বিষ হ'ল বহুত বিষাইছে বেছি আজি এনেকুৱা কৰিব নোৱাৰোঁ দাঁতটো বেজিয়ে ফুটি দিয়াৰ আগতে বিষাইছে দেখাত কিন্তু ইমান একো নাই সৰু দাঁত সৰাবলগীয়া হ'লেও দেখুৱাম দেই আপোনালোকক